তো বন্ধুসকল দেখিছে এখন হৈছে উলমা দলং। তো উলমা দলঙত আমি উঠিব লগা হ'লে তো বন্ধুসকলে আহি দেখিছে পবিতৰা। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু আপোনালোকক সকলোকে মাঘ বিহুৰ উল্লাস জনালোঁ। চ' এতিয়া আমি গৈ আছোঁ, ক'ত গৈ আছোঁ আমি? পবিতৰা। আমি এতিয়া পবিতৰাত গৈ আছোঁ আৰু চাই থাকক কি হয়। আৰু এইবিলাক দেখিছে ৰাস্তাত কেনেকৈ তামোল কাটি তামোলৰ বাকলিবিলাক থৈছে। চ' এইখনে হৈছে কপিলিখন, আপোনালোকে এইফালে আহিলে চাই আহিব পাৰে। আৰু এইফালে গৈছে এইফালে পিকনিক পাৰ্টি। তো আমি বঘৰা নামৰ ঠাইখনৰ চাৰিআলিখন পাৰ হ'লোঁ আৰু এতিয়া আমি আগবাঢ়ি আছোঁ। তো আহক। তো বন্ধুসকল আমি আহি কুমাৰ চাৰিআলি পাৰ হ'লোহি আৰু কুমাৰ চাৰিআলিৰ পৰা বেছি দূৰ নাই চাগে, আৰু 30-35 কিলোমিটাৰমান হ'ব। তো বলক আমাৰ লগত আৰু ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল পবিতৰা পাইছোঁহি চাহ আপোনালোকে কি গেজেং নে কিবা পেলাই ৰিজাৰ্ভ যে কয়, ৰিজাৰ্ভ এখন চব গৰু ম'হ চৰি আছে ইয়াত। আৰু এতিয়াও আমি আচল পবিতৰা পোৱা নাই, তো আমি আহিছোঁ। তো বৰ্তমান আমি পবিতৰাত প্ৰৱেশ কৰিছোঁ, কিন্তু আমি মেইন পবিতৰা পোৱা নাই, অৰ্থাৎ পবিতৰা গেট পোৱাগৈ নাই। আমি পবিতৰাত আমি জাষ্ট এণ্ট্ৰি কৰিছোঁ। আমি এতিয়া আহি পবিতৰা পালোহি। তো দেখিছে সেইফালে কিবা পাৰ্টি কৰি আছে, আৰু এইফালে এইটো ৰাস্তা, এই ৰাস্তাই গ'লে সেইফালে পাইগৈ। তো বলক আমি এতিয়া যাওঁ, কি দেখা পাওঁ। ভাল লাগিছে মনটো। আমি আহিছিলোঁ বহুত জেগা চাবলৈ, চ' আমি পবিতৰাখনকে চাই লওঁ এতিয়া। বলক দেখিছে এতিয়া আমি পবিতৰাত আছোঁ। পবিতৰা মানে এতিয়া পিকনিক খাই আছে দেখিছে। তো দেখিছে কিমান গাড়ী আৰু খানা চানা খাইছে বহিছে। আৰু তাৰপিছত আমি যাম বেলেগ এটা ঠাইলৈ, যিটো ঠাইৰ নাম হৈছে চনকা। আমি চনকা যাম। তো দেখিছে এইফালে পিকনিক খাই আছে, অৰ্থাৎ খানা বনাই আছে। হ'ব, আমাক দিয়ে নে নিদিয়ে নাজানো। তো চাওকচোন আৰু কি জেগা দেখোঁ। তো বন্ধুসকল এইখনেই হৈছে পবিতৰা। বহুতো মানুহে খানা খাব আহিছে। আজি হৈছে 3 জানুৱাৰী। তো বহুতে খানা খাইছে, আপোনালোকে আহক, খাওক, পবিতৰা চাওক, খানাও খাওক আৰু এপাক ঘূৰকো। তো ইয়াত বহুতো গাড়ীত চাউণ্ড ছেট ফিটিং কৰা হৈ আছে। তো খানা খোৱা ঠাইত পূৰা বজাই অৰ্থাৎ পূৰা বজাই ডেন্স কৰিছে। আৰু এয়া হৈছে দোকান পোহৰ, ইয়াত আপুনি কিবা ফটো চটো কিনিব পাৰে। তো আপোনাৰ যদি কিনা মন থাকে তো আগত চাওক। নাযাওঁ নেকি? আৰু নাযাওঁ, সেইফালে নাই। চব বন্ধুসকলে আহি দেখিছে পবিতৰা। আপোনালোকে আহি চাব পাৰে পবিতৰা বহুত এখন ধুনীয়া খানা খোৱা ঠাই হৈছে। এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী এই কেইমাহত বহুত বেছি ভিৰ হয় মানুহ। এতিয়া বহুত ভিৰ হৈ আছে। দেখিছে আগত সেইফালে পিছত, আৰু এতিয়া বৰ্তমান আহিয়ে আছে মানুহ বহুত মানুহ। এতিয়া খানা খাই আছে চবে। তাক ইমান ভিৰ বহুত দেখিছে দোকান বহুত। তো দেখিছে মানুহ কিমান ভিৰ হৈছে, বহুত মানুহ ভিৰ। আপোনালোকে আহিব পাৰে। মৰিগাঁও ডিষ্ট্ৰিক্টত আছে এখন পবিতৰা। মৰিগাঁৱৰ পৰা বেছি দূৰ নহয়, আপোনাৰ 35-36 কিলোমিটাৰ ভিতৰত হ'ব। তাৰপিছত আহি যায়। আজি মানুহ বহুতেই ভিৰ হৈছে। আজি জানুৱাৰী হৈছে 3 তাৰিখ। তো চাওক ধৰিয়া মানুহ বহুত। তো বন্ধুসকল দেখিছে এখন হৈছে উলমা দলং। তো উলমা দলঙত আমি উঠিব লগা হ'লে বহুত দেৰি হ'ব বহুত আমি লাইনত ওলমি থাকিব লাগিব। চ' আমি পঠিয়াই দিয়ে। চ' দেখিছে সেইফালে এখন কি নদী নাজানো নামটো, আপোনালোকে জানিলে কমেণ্ট কৰি কওকচোন।
তো এইফালে এখন শিশু উদ্যান হয় তো দেখিছে কিমান মানুহ বহুতে মানুহ ইয়াত আকৌ এখন হৈছে শিশু উদ্যান কিবা কিবি খেলি আছে ল'ৰা ছোৱালীবিলাকে আৰু সিফালে ওলমা দলঙত উঠিবলৈ মানুহ ভিৰ হৈ আছে বহুত ভিৰ হৈ আছে আৰু এখনে হৈছে পবিতৰা তো ইয়াত বন্ধুসকল নলবাৰী বৰপেটা মানুহো ইয়াত লাইন ধৰি আছে অৰ্থাৎ ওলমা দলঙত ওলমিব তো পুলিচবিলাকে তো ভাগ ভাগকৈ মানে যাব দিছে চ' গোটেইবিলাক মানুহ একে সমানে উঠিলে দলং কিবা কিবি হৈ থাকিব চ' মানে ভাগ ভাগকৈ দিছে পুলিচে চ' ইয়াত মানুহবিলাক লাইনত খাৰা হৈ মাথা নষ্ট হৈ গৈছে চাগে চ' ওলমা দলঙত যাবলৈ চবে অপেক্ষা কৰি আছে চ' আজি আমি উঠিব নাপালোঁ কাৰণ কিমান মানুহ ভিৰ দেখিছে চ' আৰু এদিন আহিম আৰু আমি দলঙত উঠিম তো আমি জিপচি চাফাৰী কৰিম আৰু গড়কো চাম তো হাতীৰ ওপৰতো উঠিম তো বলক ঘৰলৈকে যাব সময় হৈছে তো এখনে হৈছে পবিতৰা মানুহ বহুত ভিৰ আৰু এইফালে জিপচি লৈ পেলাই এইফালে মানে জংঘললৈ যাব পাৰে অৰ্থাৎ বনলৈ যাব পাৰে আমি বনলৈ নাযাওঁ আজি আৰু এদিন দেখুৱাম আপোনালোকক বনলৈ যোৱা তো মানুহ বহুত ভিৰ আৰু এইফালে দোকান পোহৰ দেখিছে সেইফালেও গাড়ী মটৰ এফালে মানুহ বহুত মানুহ তো হৈ গ'ল যাবলৈ হৈ গ'ল তো বাই বাই